এভৰিৱান স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি বতৰটো বহুত ধুনীয়া। বতৰত আকৌ পিঠা খাবলৈ মন গ'ল। এনেইতো মাঘৰ বিহু বহাগৰ বিহুত বনোৱাই হয়, কিন্তু বিহু নাথাকিলেহে যে পিঠাবোৰ খাই ভাল লাগে, তাৰ কাৰণে আমাৰ গাঁৱৰে পোৱালিকেইটাক লগ ল'লোঁ। ব'লচোন পিঠাগুড়ি খুন্দি আহোঁগৈ। ইফালৰ পৰা ইয়াত দিগলো আহিছে, ইফালৰ পৰা আকৌ আইমনুক উলিয়াম। ইমান ধুনীয়া বতৰটো, সকলোৱে লগে ভাগে কৰিলে চাগে কামবোৰ একদম সহজ হোৱাৰ নিচিনা হ'ব। আকৌ গাঁৱত এইটোৱে ভাল যে ওচৰৰ সকলোৱে মিলিজুলি কামবোৰ কৰি একেলগে খোৱাৰ এক মজাটো লওঁ। ইফালৰ পৰা আইমনুৰ কাৰণে ৰখিছোঁ এইকণতে, ইফালৰ পৰা দিগলো আহি আছে। আমিকেইটাই মই চালিম, দিগলোৱে ঢেকি দিব, আইমনুৱে ঢেকি দিব, এনেকৈ বুলি সকলোকে উলিয়াই ল'লোঁ। এতিয়া আমি বৃষ্টিহঁতৰ ঘৰলৈ যাম পিঠাগুড়ি খুন্দিবলৈ কাৰণে। এয়া আইমনু ওলাই আহিছে। কি পিঠা বনাওঁ আপোনালোকক দেখুৱাম। হেল্ল' গাইজ, এতিয়া আমাৰ ঘৰত পাহিবাহঁত পালেহি আৰু এতিয়া পাহিবাই এইয়া পাহিবা মানে চাই আছে। সেই যোনী মানে এয়া মানে হেৰি বৰমাই চাফা কৰি দিছে আৰু সেইজনে আইমনু বা এইবিলাক মানে মোৰ পেঞ্চন ওলাই আছে, এইটো বেলেগ কথা। তাৰপিছত এইটো আহিয়ে মোবাইলত ধৰিলে, এতিয়া মই কৰিব নোৱাৰোঁ। এফালে চাই দেখিলোঁ আৰু এইটো পিছত দেখাম খুন্দোতে কোনে খুন্দে আৰু এই খুন্দে নে ই খুন্দে নে ই কৰি দে ভালকে কি এতিয়া আমাৰ ষ্টাৰ্টিং হৈ গ'ল চুৰু। এয়া এইফালে কাম নোহোৱা মানুহ আহি বহি আছে। আমাৰ মাক নেদেখাব আৰু বেয়া কাপোৰ পিন্ধিছে। এয়া ধুনীয়াকৈ দি দিছে। এইটো পিঠা হ'ব কি আছিল আৰু দিয়া মানুহজনী আমাৰ এইজনী কেটলি পিঠা দি দিয়া আৰম্ভ। সেয়া পাহিবাই চালিব, আইমনু বাই দিব, ই বেকাৰ বহিব আৰু মই ধুনীয়াকৈ খাম। এয়া আমাৰ পাহিবাই চালি আছে, ফাইনেলি হ'ব আৰু হ'লে এইটো নাই আৰু লাষ্ট এইকণে আছে। তাৰপিছত আৰু একো নকৰে, মোবাইল লগাই থাকে, মোবাইল তথাপিও খিচাই আছে, কথা নাপাতে। আইনবাই দি আছে, মই কেনেকৈ দেখা নিছোঁ নাই হোৱা এবাৰ নহ'ল খুন্দি আছে। তাৰপিছত আকৌ বৰা পিঠা কি আছিল বৰা চাউল খুন্দিব আৰু এনেকৈ মোবাইল চাই ইমান চবে চকু গ'ল আৰু সেইটো আমাৰ ৰঙা চবৰে এবাৰ পাল পৰিছে ঢেকি দিয়াৰ। ইটোৰ পিছত সিটোৱে ঢেকি দিয়াব লগাই দিছোঁ। তহঁতি এনেই পিঠা খাব নাপাওঁ, তহঁতে ঢেকি দিব লাগিব বুলি কৈছোঁ, সেইকাৰণে চবেই লাগি গৈছে কামত। মোক বিশ্বাস নকৰিলে গভীৰ বিশ্বাস, সেইকাৰণে দুজনে ধৰি আছে। হেল্ল' গাইজ, এতিয়া আমাৰ ফাইনেলি হৈ গ'ল কৰা মাল। এইটো মানে এটা চাউল হৈ গ'ল, এটা চাউল হয় মানে আৰু এটা পিঠা হৈ গ'ল আৰু একটা পিঠা হে আভি মানে ইমানেই খক ধৰিছে, মানে দুটা চাউল চইচৰে মানে। এতিয়া আমাৰ বৃষ্টি পাগল হ'লে, বৃষ্টি খতম চেচ, আধা পাগল তাৰ ৰঙা তাৰ আৰু কলা শ্বৰ্ট খাইছে। এজনী আমাৰ মাষ্টৰণী, এইবিলাক আমি মানে আৰু বৰজ এনে দিনটো বকি থাকোঁতে যায় কাম চাম কৰি এই মাত্ৰ এইকণ কৰিয়ে তাৰ পানী খাব লগা হৈ গৈছে। ইটোৱে সিটোক ৰোষ্ট কৰি একদম মানে কামত লাগি বহুত ভাল লাগিল। লাগি গৈছে মানে এইখিনি, মানে কি ক'ম আৰু আমাৰ বাগে জোচ মে হোচ এইটো কুকুৰা পুতাই এইটো হ'ব কামজোৰ চালা পাহিবা মাথাই গৰম হৈ গৈছে বকি লাগি যায় যে বৰচ সেইকাৰণে মানে বহুত দিগদাৰ মানে। আৰু এডাল দি লৈছে গড়, হাত বিষাইছে, ভৰি বিষাইছে, হাত বিষাইছে। মোৰ মানে ভৰি বিষ নাই কাৰণে ইমান কলা দেখি পাইছে মোক, মানে মই হৈ আহিল বেয়া কথা। পাৰিছেতো পিঠাগুড়ি খুন্দি আনি সিহঁতক আৰু লগ লোৱা নাই, নিজে পিঠা পুৰিবলৈ বহি গ'লোঁ। জুহালত এয়া জুই জ্বলালোঁ, পিঠা পুৰিবলৈ বহিলোঁ। প্ৰথমে খোলা পিঠা, পিছত মায়ে আকৌ হাৰুমা পিঠাখিনি বনাই দিলে। এয়া পিঠা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। তেতিয়ালৈ বাই। আমাৰ আজি ছাকচেছফুল হ'ল। এয়া